গোয়াতে কাম কৰিছে যেটো আমাৰ মাটিৰ ভিতৰত নাই এইটো মাটি তোমাৰ মাটি বদমাশ নহয় কি আপোনাৰ মাটি আপনি কিয় কাজিয়া বাৰে বাৰে লাগি আছে আহি আছে আজি আপনি লাগি আছে আমাৰ লগত মাটি গভৰ্ণমেণ্টে দিছে আপনি কিয় মোৰ লগত কাজিয়া আপনি দখল কৰি আজি দিনত লগ নোৱাৰে দাদা আপুনি ল'ব নোৱাৰিব মানুহ আহিছে বন্ধ কৰি দিছে কনষ্ট্ৰাকশন বাট হি ইজ নট মানে obey the rules of the thana and rules of the civil আজি আমাৰ ইয়াত আমি এই ট্ৰাইবেল সংঘৰ মাটি লৈ ফালে এটা বিবাদ হৈছে বুলি মানে এজন ব্যক্তিয়ে মানে জবৰদস্তি ইয়াত বাউণ্ডাৰী ৱাল দিছে কিন্তু এই মাটিটো অলৰেডি গভৰ্ণমেণ্টে আমাৰ BTC গভৰ্ণমেণ্টে ট্ৰাইবেল সংঘৰ এলটমেণ্ট দিছে আৰু ইয়াত 5 বিঘা 2 কাঠা 15 লিচা আছিল তাৰপিছত 2.5 বিঘাটো ট্ৰাইবেল সংঘত দিছিল বাকী লেণ্ড বা বাকী ৰেষ্ট লেণ্ডটো যিটো বাকী আছে এইটো ব্ৰহ্ম বাটো আৰু কেটলি ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ নামত 3টা মানে ভাগ কৰি দিছিলে ইয়াত আৰু এইটো অলৰেডি SD ইলিচত পঠাইছে BTCৰ পৰা এইটোৰ কাৰণে এইটো আমাৰ মাটি মানে আমাৰ এই যে গভৰ্ণমেণ্টৰ মাটি আৰু গভৰ্ণমেণ্টে যেতিয়া এইটো আগৰ গভৰ্ণমেণ্টৰ মাটি আছিল ৱাটাৰ ৰিচোৰ্চৰ এইটো বহুত মানে 45-46 ইয়াত হৈছে আৰু ইয়াত IB বাংলা আছে ৱাটাৰ ৰিচোৰ্চৰ যেতিয়া এই IB বাংলাটো যেতিয়া আৰ্মি আমাৰ গণ্ডগোলৰ সময়ত আৰ্মি আহিছিল আৰ্মি যেতিয়া ইয়াত 35 ইয়াৰ্ছ আৰ্মিয়ে লৈছে 35 ইয়াৰ্ছ আৰ্মি লোৱাৰ পিছত আৰ্মিয়ে 2002ত এইটো এৰি দিছে আমাৰ ইয়াত গণ্ডগোল নাই এতিয়া আৰ্মি ওলাই গৈছে তেতিয়া ৱাটাৰ ৰিচোৰ্চে আমাৰ ইয়াত মাটিটো আমাৰ তাতে অফিচ বনাইছে ৱাটাৰ ৰিচোৰ্চে সেইকাৰণে এইটো নালাগে আমি এইটো মানে বেলেগ আমি ইউজ কৰিব নোৱাৰোঁ এইটো নালাগে বোলে গভৰ্ণমেণ্টৰ মাটি গভৰ্ণমেণ্টৰ হেণ্ড অভাৰ কৰিছে যেতিয়া গভৰ্ণমেণ্টৰ হেণ্ড অভাৰ কৰিছে তেতিয়া গভৰ্ণমেণ্টে এইটো ঠিক আছে এইটো লেণ্ডটো অনুষ্ঠানবিলাক দিয়া যাব বুলি এটা মানে অনুষ্ঠানবিলাক দিয়াৰ কাৰণে এনাউন্স দিছে তেতিয়া আমাৰ ট্ৰাইবেল সংঘ 2.5 বিঘাটো লৈছে 5 বিঘাৰ 2 কাঠা 15 লিচাৰ ভিতৰত তাৰপিছত বাকী যে আছে এইটো ব্ৰহ্ম বাটো আৰু কেটলি ৱেলফেয়াৰ আমি ইয়াত এনেকুৱা হৈছে যে আমাৰ ইয়াত ধৰ্ম অনুষ্ঠান আৰু আমাৰ ট্ৰাইবেল সংঘ যেহেতু এইটো গভৰ্ণমেণ্ট লেণ্ড এটা 3টা ধৰ্ম অনুষ্ঠানে ইয়াতে একসঙ্গে আমি এটা প্লট লৈ পালে ভাল এটা মানে এইটো হোলি প্লেচ বুলি বনাম বুলি আমি এইটো হোলি প্লেচ এটা জায়গা বনাম এইটো কাৰণে ব্ৰহ্ম বাটো আৰু কেটলি যেহেতু আমাৰ ইয়াৰ মানে আমাৰ নিজৰ ভিতৰত যে ধৰ্মৰ লৈ পালে অলপ মানে বিবাদ চলি মানে কিবা মানে অলপ মানে কথা চলি আছে কিন্তু আমাৰ ইয়াত মানে এটা এনাজৰি মিলা জুলা যে সব ধৰ্ম আমাৰ ইয়াতে একে মানুহ একে সেইকাৰণে আমি এই উদ্দেশ্য লৈ ফালে এই বাউণ্ডাৰীৰ ভিতৰত যিটো আৰ্মি আছিল আগত এই বাউণ্ডাৰীৰ ভিতৰতে আমি আমাৰ এই মাটিটো ভাগ কৰি লৈছে কিন্তু এতিয়া এই ব্যক্তিজনে 45 বছৰ পিছত ইমান বছৰ গভৰ্ণমেণ্টে টেকেল কৰাৰ পিছতে এতিয়া এইটা যেতিয়া আৰ্মি খালী কৰিছে তেতিয়া এই ভাবে যে খালী লেণ্ড সেইকাৰণে এই নিজে মানে মোৰ মাটি বোলে কিবা এটা ফল্ছ মানে ডকুমেণ্ট লৈ পালে কোৰ্টত দিছে তাৰপিছত কোৰ্ট পেণ্ডিং হোৱাৰ কাৰণে আমিও ঘৰ বনাব পৰা নাই আমি একো কাম কৰিব পৰা নাই এনেকুৱা কোৰ্ট কেছ দি পালে এই যাতে লাষ্টত আমি কিবা এটা আমনি হৈ যায় বা কিবা হৈ পালে নিজৰ হাতত ল'ব বিচাৰিছে আগৰ আৰ্মি কেম্প যেতিয়া আছিল তেতিয়া সব ইয়াতে বাউণ্ডাৰী ৱাল আছিলে আৰু গ্ৰিল আছিলে গেট আছিলে এইবিলাক সব ভাঙাই পালে মানে এই যে ভাঙাই ফালে লৈ গৈছে নিজৰ ঘৰত লৈছে তাৰপিছত আমি একবাৰ তেখেতক ধৰি পালে তাৰ ঘৰতে আমি মিডিয়া আকাৰে আৰু পুলিচ লৈ পালে তাক লগে মানে ৰেড হেণ্ডেড আমি তাতে পাইছে তাৰপিছত এই নিজেও মানে প্ৰেছ দিছে তাতেও এই বেয়া ধৰণে এটা মানে কথা কৈছে কমিউনেল ভাষা কৈছে তথাপিও আমি মানি লৈছোঁ ঠিক আছে এটা গভৰ্ণমেণ্টে যাক দিব এতিয়া গভৰ্ণমেণ্ট এতিয়ালৈকে আমি এলটমেণ্ট পোৱা নাই কিন্তু অলৰেডি গভৰ্ণমেণ্টে আমাক দিছে এই যে মানে ST ইলিচত পঠাইছে
BTC গভৰ্ণমেণ্টে পাৰিলে এইটো 6 শিডিউল লেণ্ড আপোনাৰ খাছ লেণ্ড গভৰ্ণমেণ্ট লেণ্ড এইটো এনেই দিব পাৰে কিন্তু তথাপিও SDLC যেটো বনাইছে এটা মানে বোৰ্ড বনাইছে এই বোৰ্ডত প্লেচ কৰিছে এতিয়া বোৰ্ডত প্লেচ হ'ব বুলি আমিও জানিছিলে ভিতৰত এতিয়া সিদিনাখন গম পাইছে এই SDLCৰ লিষ্টত চব লিষ্ট আছে এই লিষ্টত এইটো কোৰ্ট কেছ পেণ্ডিং বুলি লিখি থৈছে এতিয়া কোৰ্ট কেছ পেণ্ডিং আকৌ আগত গভৰ্ণমেণ্টৰ যে আগত মানে UPPL গভৰ্ণমেণ্ট সময়তো আমি বাৰবাৰ ছাৰৰ লগত আলোচনা কৰি পেলাই চব দিছিলে তাতেও এনেকুৱা কোৰ্ট কেছ পেণ্ডিং বুলি আমি একো কাম কৰিব পৰা নাই এতিয়াও এই গভৰ্ণমেণ্টতো এই এনেকুৱা কোৰ্ট কেছ বুলি দি দিছে কিন্তু এতিয়া কোৰ্ট কেছ নাই কিয়নো গভৰ্ণমেণ্ট লেণ্ড অলৰেডি আকৌ হাই কোৰ্টত লোৱাৰ কোৰ্টত দিছে কোকৰাঝাৰৰ লোৱাৰ কোৰ্টত তাত কোনো কমিউনিকেশ্যন লোৱা নাই পিছত আকৌ হাই কোৰ্টত দিছে হাই কোৰ্টত দিয়াৰ পিছত হাই কোৰ্টে ইয়াত মানে ক্লেৰিফিকেশ্যন বিচাৰিছে BTC গভৰ্ণমেণ্টে ক্লেৰিফিকেশ্যন দিছে এইটো গভৰ্ণমেণ্ট লেণ্ড পিয়ৰ গভৰ্ণমেণ্ট লেণ্ড বুলি দিছে এতিয়া আজি আমাৰ চব ডকুমেণ্ট আছে মই দেখুৱাম আপোনাৰ দিম এইটো এতিয়া এই মাটিটো আমি পাব লাগে এলটমেণ্ট পোৱা নাই কিন্তু এই বাউণ্ডাৰী ৱাল দি পালে অকুপাইড কৰিব বিচাৰিছে ওই একজন ব্যক্তিয়ে চন্দন পাল সজন পাল ৰঞ্জন পাল এই পাল বংশই মানে ফেমিলিয়ে এইটো মানে তেখেতে দখল কৰিব বিচাৰিছে কিন্তু আমি সিদিনাখন যে 29 তাৰিখত আহিছিলে 29 তাৰিখত যেতিয়া বনাইছিলে ৱাল বনাবৰ কাৰণে আহিছিলে তেতিয়া আমি পুলিচ লৈ পালে চাৰ্কল অফিচাৰ ইনফৰ্ম দি পালে তেতিয়া মানে পুলিচে মানা কৰিছিলে পুলিচে মানা কৰিছে এতিয়া হাইকোৰ্ট যদি দিছে আপুনি হাইকোৰ্ট পেণ্ডিং তেনেহ'লে আপুনি হাত দিব নালাগে বুলি কৈছিলে কিন্তু আকৌ নেক্সট ডেট ঠিক আছে বন্ধ কৰিছিলে সিদিনা আকৌ নেক্সট মানে 30 তাৰিখত আকৌ বনালে তাৰপিছত আমিও আকৌ আৰু পুলিচ লৈ পেলাই আহিলে এতিয়া বন্ধ কৰিলে আকৌ তাৰ ৰাতিটোৰ ভিতৰতে 10 দিনতো বা টিনৰ ৱাল দি দিছে এইটোতো মানে বাউণ্ডাৰী ৱাল মানে ইটা গাঁথনি দিয়াটো বন্ধ কৰিছে কিন্তু এই যে টিনৰ মাটি টিনত মানে কিবাটো ৰাতিৰ ভিতৰত দিছে ৰাতিত কিয় দিব লাগে ৰাতিত কিয় দিব লাগে এইটোৰ কাৰণে আৰু আমাৰ ইয়াৰ ব্ৰহ্মৰ কিবা আছে আমাৰ বেনাৰ টেনাৰ দিছিল এইবিলাক ভাঙাইছে আগতো মানে আৰু এই যে আমাৰ আগত মানে নহয় আমি এই ৱাটাৰ ৰিচোৰ্চৰ IB আছিল IBটো সব ভাঙা পোটা কৰি পেলাই এই সব কৰিছে আৰু সব যিজন আমি ধৰিছিলোঁ যিজন মানুহ ধৰিছিলোঁ এই ভাঙা চুৰমাৰ কৰা কৈছে আমাক মানে কিবা কৰিছে মানে কৰিব দিছে বুলি কৈছে আৰু কি তাৰপিছত আমি সব গম পাইছে সব আৰু এই মাটিটো এই দখল কৰিব মানে দখল কৰাৰ কাৰণে চেষ্টা কৰি আছে আৰু এই মাত্ৰ এইটো নহয় বেলেগতো এনেকুৱা কৰিছে সেইটো আমি জানো তাতে ৰাম মন্দিৰ বনাওঁতে 4 বিঘাটো তাতে আমগুৰিতে কেনে মানে এই কাজিয়া কৰিছে তাতে আৰু যাতে মাগুৰমাৰীতো এনেকুৱা আছে যে ই নিজে স্বীকাৰ কৰিছে এতিয়া 35টা মান আমাৰ তাৰ কেছ আছে বুলি তেনেহ'লে এজন মাটিৰ কেছত ইমান লগাতে কি তেনেহ'লে এই মাটি মাফিয়া ভূ মাফিয়া সেইটো কাৰণে ভূ মাফিয়া আমাৰ ট্ৰাইবেল লেণ্ড আৰু ট্ৰাইবেল লেণ্ড নহ'লেও আমাৰ গভৰ্ণমেণ্ট লেণ্ড গভৰ্ণমেণ্টে যাৰ ইচ্ছা থাক দিব পাৰে আৰু এইটো অনুষ্ঠানবিলাক দিম বুলি অনুষ্ঠান দিছে আমি ইয়াত পবিত্ৰ অনুষ্ঠানবিলাক আমি ইয়াত লৈছোঁ আৰু এইটোকে ডিষ্টাৰ্ব দি পালে সদায় আমি ভাবুকি দিছে ট্ৰাইবেল সংঘৰ মানে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী ৱাৰ্নিং দিছে আপোনাৰ এই ঘৰটো বাচাওক আৰু এইদিনে আমি বেছি দিন হোৱা নাই এতিয়াও মানে আমাক মানে হেনঘৰ হোৱা নাই মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টে 2 কোটি টকা দি আমি এলটমেণ্ট পাইছে মাটি এলটমেণ্ট মানে চেংচন হৈছে আৰু ঘৰ বনাইছে কিন্তু মাটি এলটমেণ্ট নোপোৱাৰ কাৰণে আমি ঘৰ বনাব পৰা নাছিল কিন্তু আমি জবৰদস্তি মানে যেতিয়া ইনফৰ্ম কৰিছে BTCয়ে আমাৰ ট্ৰাইবেল সংঘটো এলটমেণ্ট দি দিছে এতিয়া ঘৰটো কমপ্লিট হৈছে আমি এতিয়া অফিচ বনাইছে আৰু বাকী লেণ্ডত আমি এতিয়াও এইটো ডিছপুট বুলি লিখাৰ কাৰণে আমি এতিয়ালৈকে ঘৰ বনাব পৰা নাই ট্ৰাইবেল ব্ৰহ্ম কৰিব পৰা নাই বাটো কৰিব পৰা নাই আমাৰ কেটলি ৱেলফেয়াৰ ছ'চাইটিও আমি কৰিব পৰা নাই এইটো আমি দুখ জনাওঁ এতিয়া সেইকাৰণে আমি অতি সোনকালে আমাৰ ইয়াত এণ্টেংগল আছে আমাৰ চাৰ্কল অফিচাৰে এইটো কিয় লিখিব লাগিছিল যে এইটো মানে হাইকোৰ্ট কেছ আছে বুলি কিয় লিখিব লাগে এইটো অলৰেডি BTC গভৰ্ণমেণ্টে ক্লেৰিফিকেশ্যন দি দিছে এইটো দিয়াৰ ভিতৰত আকৌ কিয় লিখি থৈছে সেইকাৰণে আমাৰ চেয়াৰমেনে লেণ্ড এডভাইজাৰী বৰ্ডৰ চেয়াৰমেন ছাৰে কৈছে এইটো এনেকুৱা কেছ আছে বুলি কাৰণে এই তেখেতে মানে কিবা কৰা নাই হাতত লোৱা নাই কিন্তু আমি কৈছোঁ যে এইটো নহয় এইটো কোনো কোৰ্ট কেছ নাই এইটো কাৰণে ইয়াত কোনো ডিছপুট নাই আমাৰ অলৰেডি এইটো 666টো অলৰেডি ট্ৰাইবেল সংঘে পাইছে বাকীকেইটা আমি একেধৰণে আমি পাব লাগে তথাপিও আমি ৱাইট কৰিছিলে যে SDLC ফাৰ্ষ্ট হওক আমি একো ঠিক আছে আমি মানি লৈছোঁ বৰ্ড বনাইছে এইটো মানি লৈছে কিন্তু ইয়াত চাৰ্কল অফিচাৰে এইটো মানে বেয়াকৈ মানে কিবা কৰি আছে তাৰ লগত এণ্টেংগল আছে বাকী পুলিচবিলাও এনেকুৱা আছে সেইকাৰণে আমি BTC প্ৰশাসনক বা BTC EM ছাৰকো যে মানে জনাওঁ যে আমি
মানে প্ৰেছাৰ কৰোঁ যে আপুনি অতি সোনকালে কালিৰ ভিতৰত আমাৰ এইটো এল'টমেণ্টটো দিব লাগে, যিহেতু ইয়াত কোনো ডিছপুট নাই, এইটো কিয় ৰাখিব লাগে, এইটোৰ কাৰণে আমি দুখ পাইছে আৰু এইটো অতি সোনকালে দিব লাগে, নহ'লে আমি পাটো ব্ৰহ্ম আৰু অকলে আমাৰ ইয়াত চব আমি গণ আন্দোলন কৰিম বা তাৰ ভিতৰত আমি বহুত মানে প্ৰচেছন বা যিকোনো ভাটা মানে কিবা কৰিম আমি, এইটো আমি হাতত লৈছোঁ।